নমস্কাৰ সকলোকে আজি একেবাৰে মানে দিনটো মানে খুব মই ব্যস্ত গম পাইছেনে কাৰণটো আপোনালোকে খুব অতি সোনকালে গম পাব ভিডিঅ' ৰেগুলাৰ পাই থাকিব এইকেইদিন মই ৰেগুলাৰ দিম বুলি আপোনালোকক কথা দিছোঁ সঁচাকৈ কৈছোঁ আজি মানে সেইকাৰণে মই হাতত ঝাৰুডাল লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে আজি বহুত কাম আছে আহক নহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই এতিয়া কৰিম পেকিং এয়া দেখিছে নহয় সম্পূৰ্ণ কাপোৰবিলাক উলিয়াই লৈছোঁ গোটেই লেটি পেটি পৰিৱেশ এটা হৈ আছে কাৰণ কিয়নো মই কৰি আছোঁ পেকিং একদম কেমেৰামেন চিভিল হৈ থকা দেই ভাল ভালকৈ ঐ তই ৰাম ভয় খুৱাই আছ ৰাম 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 অকণমান উঠাব আপোনালোকে ভাবি চাওক 5টা মানুহক কাপোৰ পেকিং কৰা ধেমালি কথা বুলি ভাবিছে নেকি হে উপামতে ঘৰলৈ যাব পাব মানুহ আমিবিলাকতহে আহোঁতে এঠেলা লৈ যাওঁতে এঠেলা লৈ তেনেকুৱা বাকীবিলাকতে এনজয় কৰিব ইমান গৰম নহয় গতিকে ডাইপাৰতে থাকে মৌ মিঠি আৰু এতিয়া কাকাইক আহিছিলে যে তেতিয়াতো এইবিলাক কেঁঠা চিলাই থৈ গৈছিলে ঘৰত হ'লেগেতো এতিয়া আমাৰ ইয়াত গৰম যিহেতু ডাইপাৰ পিন্ধাবলৈ নিদিব সেইকাৰণে মই মানে কেঁঠাবিলাকত লৈ লৈছোঁ কাকাইকে অলৰেডি ফোন কৰি কৈ আছে কেঁঠা লৈ যাবি কাপোৰ লৈ যাবি ইয়াত দেখিছেনে সৰু সৰুকৈ কাপোৰ চিলাই দি থৈ গৈছিলে কাকাইকে ধুনীয়া কোমল কাপোৰ এতিয়া শিলনা ইয়াতে যি লেতেৰা কৰিছা তুমি ঘৰত গৈ তুমি এইবিলাক লেতেৰা চেতেৰা কৰিব নাই এয়া মই কেঁঠা চেঠা ভৰাই কৰি লৈছোঁ সিহঁতৰ দুজনী যে এইবিলাক বস্তু বহুত বেছিলৈকে লাগে জানেনে এইবিলাকত একে ঠাইতে জটাই থৈ দিওঁ যাতে আমি যোৱাখিনি সময়ত পটককৈ লৈ যাব পাৰোঁ এতিয়া আহক আৰু এটা ইম্পৰ্টেণ্ট কাম আছে তাৰ আগতে পানী এগিলাচ খাই লওঁ একদম দুৰ্বল মানুহজনী আজি মোৰ বহুত বেছি কাম দেই ৰাইজ যিহেতুকে ঘৰলৈ যামগৈ এও বৰষুণ পৰিছিলে যিমান য'ত পাচলি আছে গোটেইখিনি পাচলি ছিঙি লৈ যাওঁ জংঘলত দেখি ভয় নাখাব জংঘলত সোমাইছোঁহি একো নাই মানে একো খোৱা এটা ইমান কষ্টৰে কৰি থৈ দিয়া বস্তু ঘৰত মোৰ মানে এটাই কথা এতিয়া আগতে আমি ঘৰত দেউতাই মই এইবিলাকত কৰি থাকোঁ জানেনে এতিয়া মানে মই দেউতাক দেখাম গা মই এয়া কৰি আনিছোঁ চাওক এবাৰ কিন্তু মই কৰা নাই বাৰু মানুহজনে কৰিছে ছিগি লওঁ গোটেই জলকীয়াখিনি গোটেই জলকীয়াখিনি ছিগিবলৈ কাৰণে মোৰ গোটেই মানে কেঁচাই পকাই চব ছিগি ল'ব লাগিব নহ'লে সেইফালে মইচা ঠাৰিকেইডালো কাটি লৈছোঁ এয়া মইচা ঠাৰি এইকেইডাল বোলে নিমিয়ে এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব যিসকল ৰান্ধনীয়ে মোৰ ভিডিঅ' চাই এডাল বোলে মইচা ঠাৰি হা সেইটোৱে কথা দেখিছে ইমান টানডাল কাটি ল'লে বোলে খাবা কেনেকৈ এতিয়া মই দেখাই দিম খাম কেনেকৈ এই দেখিছেনে এইখিনি কিমান ধুনীয়া কোমল অংশ দেখিছেনে এই ওপৰ চুচটো যেতিয়া কাটি দিম তেতিয়া কি ধুনীয়া ভিতৰত কোমল অংশ ওলাব এয়া কি ধুনীয়া কোমল এইখিনি ধুনীয়াকৈ বগা সৰিয়হ দি খাবলৈ কি ধুনীয়া হয় এতিয়া খাই পালেহে সেন্দুৰে মূল বুজি নাপায় বুলি কয় যে তেনেকুৱা আৰু ইফালে জলকীয়া গৈ আছোঁ ঘৰলৈ একদম ফূৰ্তি মন কৃষ্ণ কৃষ্ণ এয়া ইমানখিনি পাচলি ওলাল আৰু বহুতখিনি ওলাবলগীয়া আছিলে কিন্তু সিমানখিনি ছিঙালে মোৰ ধৈৰ্য নাই তো ঘৰতে যদি চব্জি কৰে তেতিয়া কোৱাৰ্টাৰত থাকিলেও খাব পাব সতেজ চব্জি আৰু কোৱাৰ্টাৰত নাথাকিলেও খাব পাব সতেজ চব্জি এই নীতি শিক্ষাটো প্ৰেৰণ কৰিলে নীতু দেৱী ষ্ট্ৰবেৰী খাই কেনেকুৱা পাইছে ষ্ট্ৰবেৰীটো খুব বেছি ভাল লাগিছে খাই ষ্ট্ৰবেৰী খোৱাতকৈ যদি মোক আকৌ ভিতৰলৈ নিয়া নি চিষ্টেম নাই আৰু মই শুনিব
তলত আৰু দুটা কটা হৈ আছে, সেইকেইটা পাছত আনিম। বাৰু আজি ভিডিঅ'টো ধুনীয়া পৰিৱেশ এটাৰ মাজতে সমাপ্ত কৰিছোঁ। ভিডিঅ' দি থাকিম, মোক একদম ভাগৰ লাগি গৈছে দেই। ভিডিঅ' দি থাকিম, পৰিৱেশটো চাওকচোন। একদিন ৰেগুলাৰ ভিডিঅ' দি থাকিম বুলি কয় আপোনালোকক কথা দিছোঁ, যিহেতুকে ভিডিঅ'বিলাকখন সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই। অকণমান ভুল হ'ল কোৱা।